আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ এটা বিশেষ কামৰ কাৰণে। গম পাব আপোনালোকে, মোৰ পিছফালে এয়া হণ্ডা শ্ব'ৰুম আছে। মানে হঠাৎ আৰু ছাডেন প্লেন, কি কিনিম নাজানো, কিবা এখন কিনিম আৰু বলকচোন আপোনালোকো মোৰ লগত। বহুত দিনৰ এটা আশা আছিলে, গাড়ী এখন আকৌ লাগে। অলৰেডি এখন আছে আৰু এখন লাগে, মোৰ লগৰজনীকো লাগে। গতিকে সেইকাৰণে আজি আকৌ আহিছোঁ ডিভাইন হণ্ডালৈকে, আৰু এখন নতুন গাড়ী লৈ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাই থাকক ভিডিঅ'টো, কোনো ধৰণৰ স্কিপ নকৰে। আজি এটা মজা খবৰ দি আছোঁ, মানে মজা মানে ছাৰপ্ৰাইজ। কি ছাৰপ্ৰাইজ অলপ পিছত গম পাব আপোনালোকে। বহুত হেপী আছোঁ, কি ক'ম মানে ৰ'ব কৈ আছোঁ। হাই কোৱা। হাই, কি আছে আজি? নকওঁ, এইটো ছাছপেনশ্যন, অলপ দেৰিকৈ। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। পটককৈ হৈ গ'ল ন? আমি যি কৰোঁ জছত কৰোঁ। এক্সপিৰিয়েঞ্চ চাব হা, একদম মৰা মুৰ্গীৰ নিচিনা বহি আছে। আজি শনিবাৰে ভাল কাম কৰে। আপোনালোকে ক'ব শনিবাৰে কিবা কৰিলে মানুহৰ লছ হয় নেকি? শনিবাৰে জন্ম পোৱা ল'ৰা ছোৱালীবিলাক কি ডাঙৰ দীঘল নহয় নেকি? বিলিং হৈ গ'ল ন? বিলিং হৈ গ'ল, চাওঁ বিলিংখন। ৱাও, দিয়া ব'লা, কংগ্ৰেচুলেশ্যন, চেলিব্ৰেশ্যন। আহি গ'ল বসন্তী, নিউ মেম্বাৰ আহি গ'ল। বহুত অপেক্ষা নাই কৰা, অলপ আগত আহিছিলোঁ আৰু হৈ গ'ল আধা ঘণ্টাত। ৱাও, হেলমেট এটা পালোঁ ফ্ৰী। এটা নহয়, দুটা। অঁ, ভাল লাগিছে। এইটো কি চাবি? লাগিছে না? আৰু এটা ফিল্ম পুৰা হৈ গ'ল। এটা চবতছে আচৰিত কথা, মই লগৰজনী ছাৰপ্ৰাইজ দিবহে আজি আহিছিলোঁ, কিন্তু তাই গমেই পাই গ'ল। বাৰু যিটো নহওক ভাল লাগিছে, তাইক মই কিবা এটা দিব পাৰিছোঁ, কিবা এটা কৰিছোঁ। তাই অলপমান মনটো বেয়া কৰি আছে আজি শনিবাৰ কাৰণে। একো নাই, চব ঠিক হৈ যাব, ভগৱানে সদায় সহায় হ'ব। এই গাড়ী লৈ কেনে ফুটপাথত চাহ খুৱাই আছে, কি হাৰামি মানে। দেখছি গাড়ী লৈ ফুটপাথত চাহ খুৱাই আছে। খুৱাইছোতো, গাড়ী লৈ আমাৰ ফুটপাথৰ ফুটপাথত চাহ গ'লোঁ আমি গণেশ মন্দিৰলৈকে, অলপ পূজা কৰি লওঁ হা। আমাৰ বসন্তী ৰ'ব, আপোনালোকক গৃহখন বসন্তী দেখাই আছোঁ। পূজা কৰিম বাৰু অলপ পিছত। বুলি বিশেষ পাৰ্টি ছাগলী মাংস, আৰু আমাৰ বিশেষ একো নাই, অকল ছাগলী মাংস, ভাত, দাইল আছে এইফালে, হৈ যাব আৰু ন। দাইল আমাৰ গাড়ী লৈছোঁ, সি নাই, আমি আজি অকলে আমি তিনিটা আছোঁ। এইফালে অংকুৰ আছে, এইফালে দাদা আছে, আমি গোটেইকেইটা আজি পাৰ্টি কৰিম। পাৰ্টি মানে কি? ছাগলী মাংস জিন্দাবাদ। এতিয়া আমাৰ খানা ৰেডি হ'ব। খানা ৰেডি হ'ব, নতুন গাড়ী, নতুন পাৰ্টি, নতুন ষ্টাইলৰ মটন, নতুন ষ্টাইলৰ মটন। মই নগা ষ্টাইলত মটন বনাই আছোঁ। নগা নহয়, এইটো ৰাভা ষ্টাইল হ'ব কিজানি। মানে বইল চব বস্তু একেলগে চব ঢালি দিছোঁ, পিঁয়াজে আলুৱে চব একেলগে ঢালি দিছোঁ, মছলা চছলাই। ফ্ৰাই চাই নকৰোঁ বেছি, ডাইৰেক্ট পানী ঢালি দিম, প্ৰেছাৰ কুকাৰত চিটি মৰাই দিম, কাম চেচ। আমাৰ পাৰ্টি ইয়াতে খতম আজি। নতুন গাড়ী লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ নলবাৰীলৈকে।
ৰিপনক থবলৈ যাম তাৰপিছত মই আজি ঘৰত থাকি আকৌ কাইলৈ আহি যাম যাযাবৰী মোৰেনো হেঁপাহ ভূতলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা